Hello friends, welcome to Miss Porium Vlogs. আজি আমি ফ্যামিলি পিকনিক যাবলৈ ওলাইছো। আমি যাম বাৰেগাঁও, যোনটো চান্দুবি ফালে আছে, আৰু লগতে কুলচি নদীৰ ফালেও যাম। তেন্তে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰো। বাছখন অলৰেডি আহি পাইছে, কিন্তু মানুহবোৰ এতিয়ালৈ আহি পোৱা নাই। আমাৰ সব আহি পালে আৰু এতিয়া আমি যাব ওলাইছো। আৰু এয়া জিপাল লেফ্ট সাইডে, এখানে ৰাইট সাইডে যদি মই আৰু পিছফালে ফুটবল। Hello. Hello. খালি ভাড়া বেলা দিব। আমাৰ আসল পিকনিক স্পটটো হ'ব ৰাণীখামাৰ, আৰু ওচৰতে আছে চলকাদেৰ ৱাটাৰফল, আৰু যোনটো চান্দুবিৰ ফালে আছে, কিন্তু চান্দুবি নহয় একচুৱেলি, ৰাস্তাটো অলপ বেলেগ হয়। আৰু এই ৰাতিপুৱা আমি 7:05 হৈছে, আৰু 7:05 আমি ইয়াৰ পৰা ওলাইছোঁ। এয়া পালোঁ মাউণ্টেইন শ্বেডো। লোহাৰঘাট বৰ্তমান ক্ৰছ কৰি এয়া বাগান পালোঁ, চাহ বাগান। ৰাস্তাটো নতুনকৈ বনাই আছে, সেইকাৰণে গোটেই ধূলি হৈ গৈছে একদম। ৰাস্তাটো ভাল হোৱাৰ পিছতহে চান্দুবিলৈ আকৌ নতুন টুৰিষ্ট এট্ৰেকশ্যনছ বাঢ়িব, যিহেতু ৰাস্তাটো এতিয়া ভাল নহয়। এয়া মহ চৰাবলৈ লৈ গৈ আছে। ৰাইট চাইডে গ'লে চান্দুবি পাব, আৰু আমি চিধা যাম সেইফালে ৰাণীখামাৰ আছে। আৰু ফাইনেলি আমি পাই গ'লোঁ। টেণ্টখিনি লগোৱা হৈ গ'ল। আৰু এয়া কুলচি নদী। এতিয়া লাহেকৈ ফটো ছেশ্যন ষ্টাৰ্ট হ'ব। আৰু বঢ়িয়া বঢ়িয়া, ৰ'বা ৰ'বা। এতিয়া কমলা টেঙা জ্বলা নিমখ তেলেৰে সানি খাম, আৰু এনেকৈ খোৱাৰ মজাই বেলেগ। পিকনিক আহিলে কমলা নাথাকে এইটো হ'বই নোৱাৰে, কমলা লাগিবই। ব্ৰেকফাষ্ট কৰাৰ আগতে কমলা লৈছোঁ। ব্ৰেকফাষ্টৰ কাৰণে কণী বইল কৰা হৈ গ'ল। আৰু এয়া হ'ল বৰা চাউলৰ পোনা ভাত। বেলেগত অসমৰ বেলেগ বেলেগ জেগাত কিবা বেলেগ কয় চাগে, মই নাজানো সেইটো, কিন্তু আমাৰ ইয়াতে পোনা ভাত বুলি কয়।
বঢ়িয়া দিয়া মজা এয়া আছে ব্ৰেড বাটাৰ কণী নাৰিকলৰ লাৰু আৰু এইটো পনা ভাত এয়া চৰাই কণী এইটো চৰাই কণী বুলি কৈছে নাৰিকলৰ আৰু য়েছ বেগটো আৰু এইটোৱে হ'ল ৰাণী খামাৰৰ কুলচি নদী আৰু এই কুলচি নদীটো বহুত লম্বা হয় মেঘালয়ৰ খাচী পাহাৰৰ পৰা আহি ই নগৰবেৰাত ব্ৰহ্মপুত্ৰ নদীৰ লগত মিলি যায় আৰু হয়তো কিছুমানে নাজানিব পাৰে যে অসমৰ সোৱণশিৰি নদী আৰু এই কুলচি নদীতে শিহু মানে ৰিভাৰ ডলফিন পোৱা যায় এতিয়া আমি ৱাটাৰফল চাব যাম আৰু ইয়াতে ওচৰৰে মানুহে দোকান দিছে লোকেল কিবা কিবি বস্তু ওলাইছে কি হয় বা আচাৰ নেকি এ কি হয় আচাৰ নেকি লোকেল বাঁহৰ গাজৰ আচাৰ ল'লোঁ 50 টকাৰ এয়া পেহীয়ে কলফুল আৰু তিল লৈছে মাঘ বিহুৰ কাৰণে আগতীয়াকৈ তিল লৈছে আৰু এতিয়া আমি পিঠা খাব যাব লাগে আৰু পিকনিকত এয়া ট্ৰেকিঙো হ'ব এতিয়া ৰবা মই গৈ আছো গৈয়ে আছো ৱাটাৰফল নাপাওঁৱে দেখোন চাওঁ আৰু কিমান যাব লাগে আগত সেইটো পাৰ যে দেখিছে সেইফালে যদি আমি 1 কিলোমিটাৰ মান যাওঁ তেতিয়াহ'লে আমি আৰু এটা পিকনিক স্পট পাম সেইটো উকিয়াম হয় লোকেল টুৰিষ্ট গাইড মতে এনেকৈ ক'লে ভাগৰ লাগি গ'ল অলপ বহি লওক ফাইনেলি আমি পাম আৰু ৱাটাৰফলটো শুনি আছো যাওঁ ফাইনেলি আমি আমাৰ স্পটত আহি পালোঁ ইমান ধুনীয়া আৰু এয়া হ'ল ফাইনেল সাৰ্ভাইভাৰ্ছ অফ আৱাৰ ট্ৰেকিং খুৰী দীপাল এয়া পুতুকন জ্যোতিময় আৰু ফাইনেলি মই দীপাল কিবা ক'বা কেনেকুৱা লাগিল ভাল লাগিল কিন্তু বহুত ভাগৰ লাগিল কিন্তু এতিয়া ইয়াৰ পৰা আৰু বহুত দূৰ যাব লাগিব আৰু লগতে নাজানো আৰু যাব পাৰিম নে নহয় ভাতখিনি খাব লাগিব ভাত খাইহে এনাৰ্জি পাম আৰু নে কি কোৱা পুতুকন
খানা ৰেডি হৈ গৈছে, এতিয়া খোৱাৰহে কথা। লোকেল চিকেন, ব্ৰইলাৰ, মাছ, ভাত, কণী, চালাড, দালি, চব্জি, পাপৰ আৰু কিবা কিবি আছে। আৰু ঘৰলৈ উভতিব হ'ল আৰু গোটেই ফেমিলি একগোট হৈ পিকনিক আহি বৰ ভাল লাগিল, হয়নে নহয় ৰাইজ? আৰু ফাইনেলি ঘৰ পালোঁ আৰু ভিডিঅ'টো এইখিনিতে সামৰোঁ। বাই বাই।